একদম বান্দৰৰ বুট মাৰিছিলো থাপ মাৰি লৈ গুচি গৈছে একদম ছাগলী 51 চনত আহোম ৰজা ৰাজেশ্বৰ সিংহই পঞ্চদেৱতাক সংলগ্ন কৰি এই মন্দিৰটো নিৰ্মাণ কৰিছিল। হেল্ল' এভৰিৱান, ৱেলকাম বাই টি চেলেন ডিপেল লয়িং ব্লগছ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটি নতুন ভিডিঅ'। মই এতিয়া দেৰগাঁও যাম। দেৰগাঁৱৰ পৰা আপোনালোকক এটা মন্দিৰ দেখাম, ঐতিহাসিক মন্দিৰ। মই এতিয়া যাম বাইকত, এইখন মোৰ বাইক। আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ চাব। মই এতিয়া যাওঁ, বলক ভিডিঅ'টিলৈ আগবাঢ়োঁ। হেল্ল' গাইজ, এতিয়া মই আহি পালোহি ৰঙামাটি। ইয়াত আকৌ ৰঙামাটি বুলি কয়। ইয়াতে আপোনালোকৰ বস্তু এটা দেখাই দিছোঁ। এইখন দেখিছে টোল গেট বনাই আছে, টোল গেট। ইয়াতে আমি আৰু কেইদিনমান পিছত পইচা দি পাৰ হ'ব লাগিব, মানে অসম চৰকাৰে বনাই আছে এইখন টোল গেট। চ' এইখন একদম উজনি নামনি কওঁতে আপোনালোকে ইয়াতে পইচা দি পাৰ হ'ব লাগিব। কিনো হৈছে আৰু ধৰিব পৰা নাই দেই অসমখন। এইখন টোল গেট বনাই আছে, আপোনালোকক বনাই আছে। এইটো 37 নং ৰাষ্ট্ৰীয় ঘাইপথ, ইয়াতে বনাই আছে। আপোনালোকে এইফালে পাৰ হ'লে এইটো বিল্ডিং বনাই আছে। এইফালে পাৰ হ'লে মানে আপোনালোকে উজনি নামনি কৰোঁতে ইয়াতে টেক্স দিব লাগিব, পইচা দি পাৰ হ'ব লাগিব। এইটো বনাই আছে। মই এতিয়া আহি পালোহি দেৰগাঁও টান পাৰ হৈ নেঘেৰিটিং পাইছোঁহি। ইয়াৰ পৰা বেছি দূৰ নহয়, আৰু 3 কিলোমিটাৰমান, 2-3 কিলোমিটাৰমান হ'ব। দেখাম আপোনালোকক মন্দিৰটো। আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ চাব। বলক এতিয়া আগবাঢ়ো। এইখন গেট দেখিছে, গেট মই এতিয়া গৈ আছোঁ। অলপ দূৰ গৈ পামগৈ মন্দিৰটি। হেল্ল' গাইজ, মই এতিয়া আহি পাই গ'লোঁ দেৰগাঁও নেঘেৰিটিং শিৱদৌল। এয়া জাষ্ট আহিছোঁ। এতিয়া ইয়াতে দোকানতে চাকি তাকি লৈ ল'ম। চাকি তাকি লৈ মন্দিৰৰ ওপৰলৈ উঠি যাম, আপোনালোকক দেখাম। এতিয়া চাকি শলিতা কিবাকিবি লৈ লৈছোঁ। আহক, চাকি ধূপ আৰু চাকি লৈছিলোঁ। এটা দিয়ক। ধূপ এটা দিয়ক, মেচ এটা দিব। বান্দৰ কিবা খাবনে? বান্দৰটো পিছত নিবলৈ আহিছোঁ। হা অঁ দি দিয়ক। এইটো চাকি শলিতা ধূপ জুই চলা লৈ লৈছোঁ, আৰু বান্দৰৰ কাৰণে বুটমাহ লৈ লৈছোঁ। এতিয়া বলক আমি ওপৰলৈ উঠিম, এইফালে চিৰিয়েলত। এতিয়া মই খটখটিয়ে উঠি যাম, আপোনালোকক দেখাম। এইফালেদি উঠি গৈ একদম মন্দিৰ ওপৰলৈকে যাম। এইবিলাক বান্দৰ দেখিছে, এইবিলাক বান্দৰে একদম বস্তু দিব বুলি চাই আছে। নেঘেৰিটিং, এইটো দেৰগাঁও টাউনৰ পৰা প্ৰায় মানে 6 কিলোমিটাৰমান হ'ব ইয়ালৈ। পূব ছাইডে আছে। এই টিউৰৰ পৰা বেছি দূৰ নহয়। নেঘেৰিটিং বুলি কয়, গোলাঘাট জিলা নেঘেৰিটিং। এতিয়া খটখটিয়ে উঠি গৈ আছোঁ, আপোনালোকক দেখাইছোঁ। এনেকৈ খটখটিয়ে উঠি যাব লাগিব একদম। তাৰ পৰা আহিব বান্দৰ মোৰ পিছে পিছে আহি আছে দেই। এই দেৰগাঁও নেঘেৰিটিং শিৱদৌলৰ বিষয়ে আপোনালোকক অকণমান জনাই দিব বিচাৰিছোঁ ওপৰলৈ উঠি গৈ থাকোঁতেই। এই শিৱদৌলটি 200 বছৰ অধিক পুৰণি বুলি অনুমান কৰা হৈছে। এই খটখটিটো যিটো এইটো খটখটি দেখিছে,
এই খটখটিটো আমিও এতিয়া যিটো খটখটিয়ে উঠি গৈ আছোঁ, ইয়াতে 3 কুৰি 15টা শিল আছে। তাৰমানে ইয়াতে উঠি যাব লাগিব। 3 কুৰি 15টা শিলৰ চিৰি তাৰমানে উঠি গৈ থাকিব লাগিব। এতিয়া আমি গৈ আছোঁ। এইটো ৰাস্তা বাইক লৈ অহা ৰাস্তা। ওপৰলৈ বাইক আপোনালোকে উঠাই নিব পাৰিব আৰু ইয়াতে ৰাখিব পাৰিব। ইয়াতে আৰু এইবিলাক দোকান দেখিছে, ইয়াতে চাকি তাকি কিবা কিবি লৈ ল'ব পাৰিব। আপোনালোকে আহিলে ইয়ালৈ আহিব। আৰু এই ঐতিহাসিক শিৱদৌল, নেঘেৰিটিং শিৱদৌল দেৰগাঁও টাউনৰ পৰা বেছি দূৰ নহয়, 6 কিলোমিটাৰমান হ'ব। আপোনালোকে আহিব আৰু ইয়াতে দৰ্শন কৰিব। আৰু এইবিলাক দোকান দেখিছে, এইবিলাক দোকান আছে ইয়াতে। আপোনালোকে সকলো চাকি তাকি ইয়াতে পাব, ধূপ ধূনা আৰু বান্দৰক কিবা কিবি দিব বিচাৰিলে কল বুটমাহ সকলোখিনি ইয়াতে পাব আপোনালোকে। শিৱদৌল নেঘেৰিটিং, ইয়াতে লিখা আছে প্ৰতিষ্ঠাতা স্বৰ্গদেউ ৰাজস্ব সিংহৰ দিনত 1751, এইফালে 1769 চন। হেল্ল' গাইজ, এই মন্দিৰটিৰ ইতিহাসৰ বিষয়ে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই দেৰগাঁও এই মন্দিৰটো সজোৱাৰ আগতে দেৰগাঁও মানে গেলাবিলৰ পাৰত এটা মন্দিৰ সাজিছিল, মহাদেৱ নামৰ এটা মন্দিৰ সাজিছিল। সেই দেৱালয়টো নদীয়ে পানীয়ে খহাই নিয়াৰ পিছত 1668 ইংৰাজী 1765 চনত স্বৰ্গদেউ ৰাজস্ব সিংহই তাৰমানে মন্দিৰটি নেঘেৰিটিং নামে গিৰি শীৰ্ষত সাজে। আৰু টিলাটোৰ ওপৰত নেঘেৰি চৰাই মানে খুৰুং আছিল বাবে ইয়াৰ নাম নেঘেৰিটিং ৰখা হয়। আৰু এই দেৰগাঁও শিৱদৌলৰ ঐতিহ্যপূৰ্ণ বৈশিষ্ট্য আছিল দেৱীদাসী নৃত্য। আৰু এই নৃত্য চাবলৈ বহু দূৰ দূৰণিৰ পৰা মানুহ আহিছিল। আজা 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 হেই ৰক পাদক খানা থাপ মাৰি লৈ গুচি গ'ল। বাবে বেলেগ বস্তু একদম বান্দৰক বুটমাহ দিছিলোঁ, থাপ মাৰি লৈ গুচি গৈছে একদম। ছাগলীও আছে ইয়াত, মানুহৰ চাগৰ চব বেলেগ বস্তু। এইটো পোৱালি কণমানি। সোমোৱাৰ আগতে আপোনালোকক দেখাই দিছোঁ মন্দিৰটো অলপ। ইয়াত নৃত্য কৰাসকলক মানে নতি বোলা হৈছিল। আৰু নৃত্য কৰোঁতে মূৰৰ ওপৰত মাজভাগত ওখকৈ খোপা বান্ধিছিল, ইয়াক নেঘেৰি খোপা বোলা হৈছিল। আৰু সেইকাৰণে চীনাতলীয়া নটৰ জীয়ৰী ফুলমতী দেৰগাঁৱৰ নতী আছিল। আৰু ফুলমতী নৃত্যত সন্তুষ্ট হৈ স্বৰ্গদেউ শিৱসাগৰ ৰাজকাৰেঙলৈ নি ফুলেশ্বৰ কুঁৱৰী আৰু প্ৰমথেশ্বৰী নাম দি বৰৰজা উপাধি অসমৰ ৰাণী পাতিছিল। এই শিৱদৌলৰ প্ৰতি আহোম স্বৰ্গদেউসকলৰ অসীম ভক্তি আছিল। দেৰগাঁৱৰ পৰা ৰংপুৰলৈ বৰালি বুলি এটি চমু পথ আছিল। আৰু ইয়াত প্ৰধান ঠাকুৰজনক বৰ ঠাকুৰ বোলা হৈছিল। দৌলৰ প্ৰধান ঠাকুৰজনক বৰ ঠাকুৰ বোলা হৈছিল। এই মন্দিৰটি 200 বছৰ পুৰণি বুলি অনুমান কৰা হয়। এতিয়া মন্দিৰৰ ভিতৰলৈ সোমাই গৈ আছোঁ। এইটো টিলিঙা দেখিছে, মোৰ চেনেলতো এনেকুৱা টিলিঙা এটা পাব। আপোনালোকে টিলিঙাটো বজাই দিব, তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। এইটো টিলিঙা। এতিয়া চাকি তাকি জ্বলাই লওঁ, ইয়াতে চাকিটো জ্বলাই লওঁ। ইয়াতে থকা যিসকল ব্ৰাহ্মণ মানে পূজাৰীসকলৰ পৰা এই মন্দিৰটিৰ বিষয়ে অকণমান জানিব বিচাৰিম। ভিতৰলৈ মানে কেমেৰা সোমাব নিদিয়ে, সেইটো কাৰণে বাহিৰত যিটো ইয়াতে সেৱা সন্মান কৰা হয়।
আৰু ভিতৰতো মই সেৱা কৰি আহিলোঁ, কিন্তু কেমেৰা সোমাব নিদিয়ে। গতিকে বাহিৰতে মই পূজাৰী এখেতৰ পৰা দুই এটা কথা জানিব বিচাৰিম মন্দিৰটোৰ বিষয়ে। কওকচোন এই মন্দিৰটো। 1751 চনত আহোম ৰজা ৰাজেশ্বৰ সিংহই পঞ্চদেৱতা সংলগ্ন কৰি এই মন্দিৰটো নিৰ্মাণ কৰিছিল। এই মন্দিৰটোৰ প্ৰধান দেৱতা শিৱ, দুৰ্গা, বিষ্ণু, সূৰ্য আৰু গণেশ। আপুনি এই মন্দিৰত কিমান দিনৰ পৰা জড়িত হৈ আছে আপোনালোকে ইয়াত? ইয়াত আমি অতীতৰ পৰাই আছোঁ জড়িত হৈ। এইটো ইয়াত পঞ্চদেৱতা পূজা হয়। পূজা হয় ন? পঞ্চদেৱতা শিৱৰাত্ৰিত বেছি মানুহ হয়? শিৱৰাত্ৰিত বেছি হয়। শিৱৰাত্ৰি বলবম মানুহ হয়। আপোনাৰ ঘৰ ইয়াতে নেকি? ইয়াতে। কি লিখে আপুনি? বৰঠাকুৰ লিখে ন? মই এই পূজাৰী এখেতৰ পৰা জানিব পাৰিলোঁ দুই এটা কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু মোৰ ভিডিঅ'টি চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। ভৱিষ্যতে এনেকুৱা ধৰণৰ মন্দিৰবিলাকৰ পৰা আপোনালোকক দেখাবলৈ সক্ষম হ'ব পাৰোঁ। মই এতিয়া বাহিৰত যাম, বাহিৰৰ পৰা আপোনালোকক গোটেই মন্দিৰটোৰ ভিউটো এপাক দেখাম আৰু ইমানখিনি আৰু। দেৰগাঁও এই শিৱদৌলটো আপোনালোকক গোটেই ভিউটো দেখালোঁ। এতিয়া মই যাবলৈ ওলাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'টি চাই যদি ভাল পায় লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে যিসকলে এতিয়ালৈকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। ভিডিঅ'টি আজিলৈ ইমানেই।